হ্যাপি নিউ ইয়ার। হেল্ল' গাইজ, নমস্কাৰ। আপোনালোক সকলোলৈ মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে বছৰেকৰ মানে পহিলা দিন, ইংৰাজী নৱবৰ্ষৰ আজি পহিলা দিন 1 জানুৱাৰী। আৰু পোনপ্ৰথমতে আপোনালোক সকলোলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু এতিয়া মই সৰু সুৰাকৈ এটা পাৰ্টি কৰিম বুলি ভাবিছোঁ। আমি 3জন বন্ধু, বেছি নাই। আৰু সেই পাৰ্টিৰ কাৰণে এতিয়া জাষ্ট মাংসটো আনি পালোহি, এতিয়া বাকীবিলাক আছে। আৰু মই এতিয়া বৰ্তমান আছোঁ আমাৰ ঘৰতে আছোঁ, আৰু ঘৰৰ পৰা যাব লাগিব। আমি বেছি দূৰ নাযাওঁ, আমাৰ ঘৰৰ ওচৰত নিখিলে জীয়াঢল নদীতে খাবগৈ লাগিব খানাটো। আৰু তাকে তো আৰম্ভ কৰিছোঁ। আৰু মাংসটো আনি জাষ্ট পালোহি, আৰু এতিয়া যাব লাগে। এতিয়া হৈছে আৰু খানা খাবলৈ যাওঁ। মোটামুটিকৈ চাইকেলত লৈছোঁ, এইপিনে চব বস্তু লৈ ক্লিয়াৰ। সেইটো আগত গৈছে, দেখিছে, এইটো বনমালী। আৰু আমি গৈ থাকোঁ আৰু লাহে লাহে। বাটত লগ পাম কিজানি, বাটত আপোনালোকক আকৌ লগ পাম। আৰু এতিয়া আমি ইহঁতৰ ঘৰতে আছিলোঁ, ঘৰৰ পৰা ওলাইছোঁ। আৰু পোৱালীকেইটা ইয়াতে খাইছে, গাঁৱতে ঘৰৰ ওচৰতে খাইছে। 1 জানুৱাৰী বুলি এনেই নিয়মটো কৰিছে আৰু ইহঁতি। এইপিনে কি মাংস, কি মাংস এইটো? ব্ৰইলাৰ। সেইটো কিমান? আধা কেজি নে 1 কেজি? আধা কেজি। কেইটা মানুহ? 4টা। বঢ়িয়া বঢ়িয়া বঢ়িয়া। গৈ থাকোঁ দেই বাকী। ফেঞ্চিঙৰ মাজে অলিয়াই গলিয়াই আহি আছোঁ। বেকা বেকি ৰাস্তা, গোটেই জংঘল চাৰিওপিনে। এইপিনে আছে জাৰ্মনী বন, এইবিলাক খৰিয়া গছ বুলি কয়। আপোনালোকৰ তাত কি বুলি কয় বাৰু? সেইকেইজন গৈ আছে, দেখিছেনে? বাঁহ লৈ গৈছে এজনে চাইকেলখন ঠেলিব দিছোঁ কিন্তু। ব'লকচোন গৈ থাকোঁ, লগ পাই আছোঁ আগত। এইটো এটা হৈছে টঙি ঘৰ, আৰু এইপিনে মানে আমি খানা খাবলৈ যাম বুলি ভাবিছিলোঁ। আৰু তাত হৈছে মানুহ ঢেৰ আছে মানে, গতিকে সিহঁতি কৈছে যে এনেকৈ ঘূৰি অলপ আগেদি যাব মানে। গতিকে এইপিনে যে আমি যাম আগেদি। ঠিক আছে, ব'লক মোৰ লগত গৈ থাকক। আমাৰ জেগাটো পাবলৈ আৰু বেছি টাইম নাই, আৰু আমি অলৰেডি পাম। আৰু এই বাগানৰ মাজে মাজে আহি আছোঁ। আৰু বাগান মানে এতিয়া আমি ফাইনেলি আমাৰ ডেষ্টিনেশ্যন পাইছোঁহি। মানে য'ত খাম বুলি ভাবিছিলোঁ সেইটো ফিক্স কৰিছোঁ, আৰু এইডোখৰতে খাম। আৰু আমি এতিয়া এইপিনেদি পাৰ হৈ যাব লাগিব। যিহেতু এইপিনে যাব পাৰিলোঁহেঁতেন, কিন্তু এইপিনে দ হয়, হয়তো একঁকাল হ'ব পাৰে, পানীটো দ হ'ব পাৰে। গতিকে আমি এনেকৈ ছাইডেদি গৈ থাকিম। আমি সেইটো পাৰৰ পৰা আছিলোঁ, আৰু সেইটো পাৰৰ পৰা এইটো পাৰলৈ আহিলোঁ। আৰু এতিয়া নিজৰ জেগাটো পালোঁ, মানে আমি ইয়াতে খাম বুলি ঠিক কৰিছোঁ। আৰু এইপিনে আছে, নদীতে পানী আছে। পানী বুলিবলৈ নাই অনা, আৰু নদীৰ পৰাই ইউজ কৰিব লাগিব। এইকেইজনে খৰি বিচাৰি আনিলে, হৈ যাব। জুইটো ধৰি লওঁ, পাছত দেখাই আছোঁ। ভাতটো বনাই হৈ গ'ল, আৰু এতিয়া লাহেকৈ আমি চব্জিটো বনাব লাগে। চব্জি মানে কি আৰু মাংসৰ চব্জিটো। এতিয়া হৈ আছে, বনাব লৈ আছে আমাৰ। মাংস উঠিব আৰু কেৰাহীত। সেইটো এটা ফটো মাৰিব গৈছে। 3টা মানুহ, বেছি নহয়। চাই লওক লোকেশ্যন ক'ত আছোঁ। নদীৰ মাজত পুৰা। নদী কা নাম বল ভাইয়া। ইহে জীয়াঢল নদী, এইখনৰ নাম হৈছে জীয়াঢল।
আচলতে পিকনিক বুলি ক'লে আমি সাধাৰণতে দূৰলৈ যাওঁ বা দূৰত যোৱা আৰু ওচৰত যোৱা পিকনিকটো পিকনিকেই একেটাই থাকিব আপোনাৰ। কিন্তু জেগা চাবলৈ হ'লে আমি কিছুমান আঁতৰত জেগাত যাবলগীয়া হয়। কিন্তু এনেই আপুনি যদি পিকনিক খাই ঘৰত খোৱা পিকনিক বা বেলেগত খোৱা পিকনিক সকলো পিকনিকটো একেই। গতিকে আমি 1 জানুৱাৰীত সৰু সুৰাকৈ আহিছোঁ। লগৰ বুলিবলৈ নাই বেছি, 3জনে আছিলোঁ গাঁৱৰ বা ইহঁতকেইটা মোৰ লগত ভাল আৰু একেবাৰে বহুত ভাল, সেইটো পৰা ক্ল'জ ফ্ৰেণ্ড। গতিকে আহিছোঁ ইহঁত দুটাৰ লগতে। বাকী আছিলে সিহঁতি বেলেগত গৈছে, এনেই নগ'লোঁ আৰু বেলেগত, ইয়াতে খাই দিওঁ বোলো ওচৰতে। সেইবুলি আমি জীয়াঢল নদীৰ ওচৰলৈ আহিলোঁ। আৰু আমাৰ ঘৰৰ পৰা ইয়ালৈ বেছি দূৰ নহয়, পূৰা আপোনাৰ এনেই খোজকাঢ়ি আহিলে আপোনাৰ আধা ঘণ্টা লাগিব আৰু ধুনীয়াকৈ আৰামত পাই যাব আৰু। এবাৰ মোহাৰি দি দিয়া, আৰু এবাৰ মোহাৰিব লাগিছিলে। নালাগে, বাদ দে, নালাগে। বৰ বেছি চুটি হ'লে খাই ভাল নালাগে ন। বৰ বেছি চুটি হ'লে খাই ভাল নালাগে, দীঘল হ'ব লাগে। দীঘল হ'ব লাগে নে? এতিয়া লাহেকৈ ভাতটো খাই লওঁ আৰু গৈ থাকিম আৰু লাহেকৈ ন। এতিয়া ভাত খাই হৈ গ'ল আৰু আমি যাওঁ ঘৰলৈ। আৰু 2021 বৰ্ষত আপোনালোকক আন্তৰিক শুভেচ্ছা জনালোঁ শেষত আকৌ এবাৰ। আৰু এই 21 বৰ্ষটো যাতে সুখৰ হওক, শান্তিৰ হওক, তাৰে কামনা কৰিলোঁ। চ' আপোনালোকক শেষত কওঁ হেপ্পী নিউ ইয়েৰ 2021। বাই বাই।